মন্দিৰ মছজিদত এটকাও দিব নালাগে আৰু মন্দিৰ মছজিদত পইচা দিয়াৰ পৰিৱৰ্তে যদি আপোনালোকে কেইজনমান ব্যক্তি দুখীয়া ব্যক্তি ল'ৰা ছোৱালী কিতাপ পত্ৰ কিনি দিয়াত সহায় কৰে সেইটো বেছি ধৰ্ম হ'ব, বেছি পুণ্যৰ কাম হ'ব। আৰু মন্দিৰ মছজিদত মোৰ মতে মন্দিৰ মছজিদত যিখিনি টকা যিখিনি পুঁজি জমা হৈ আছে এই গোটেইখিনি পুঁজি খালী কৰি শিৱসাগৰ বা বিভিন্ন এলেকাৰ যিবিলাক বানপীড়িত এলেকা আছে তাতে পইচাবিলাক দান কৰিব লাগে। এটা ভগৱান আল্লাহ মন্দিৰ মছজিদত নাই, আজি সব ভগৱান আল্লাহ সকলোবিলাক আছে শিৱসাগৰ এই আপোনাৰ নেপালী খুটি এইবিলাক জেগাত আছে। তাতে যাওক, তাতে গ'লে কমচে কম ভগৱানৰ দৰ্শন হ'ব, মনচুৰীৰ নিচিনা ভগৱান। আৰু অন্যান্য বহুতো আছে, যেনে ৰন্দীপ হুদা আহিছে আৰু এজনী আহিছিলে কি নাম বিৰলাৰ তেওঁলোকহে ভগৱান যিয়ে বিপদৰ সময়ত কাৰোবাক উদ্ধাৰ কৰিব গৈছে। ইয়াত গোৰামী হৈ লাভ নাই। মই হিন্দু ধৰ্ম, মই ইছলাম ধৰ্মাৱলম্বী লোক, ইয়াত গোৰামী হৈ একো লাভ নাই, জিৰ' হ'ব জিৰ'। গতিকে মানসিকতা চেঞ্জ কৰক, বুজিছে? এইবিলাক গোৰামী হৈ পেলাই একো লাভ নহ'ব, বৰঞ্চ ধ্বংসহে হ'ব। গতিকে মনত ৰাখিব, এইবিলাকত সদায় ধৰ্ম এই মুছলিম হিন্দু এইবিলাক কৰি নথকাকৈ আগবাঢ়ি যাওক আৰু মানুহক হেল্প কৰক, সেইটো উত্তম ধৰ্ম হ'ব। মোক বেয়া পাব পাৰে, কিন্তু বেয়া পালেও মই ক'ম যিটো মোৰ মনৰ কথা মই কৈছোঁৱে, কাৰণ ধৰ্মই মানুহক শেষ কৰি দিছে। এই মই ইছলাম, মই মুছলিম, মই হিন্দু, কি লাভ হ'ব এইবিলাক কৰি পেলাই? একেলগে লগ হৈ পৃথিৱীখনত শান্তিৰ সৃষ্টি কৰক, ভাৰতখনক আগুৱাই লৈ যাওক, যাতে বহিৰাগত দেশবিলাকে ভয় কৰে ইণ্ডিয়াক চকু তুলি চাবৰ কাৰণে। ভাল লাগিলে মন্তব্য কৰিব আৰু শ্বেয়াৰ কৰিব।